বকো সমষ্টিৰ নগৰবেৰাৰ ৪৫ নং টুপামাৰী গাঁও পঞ্চায়তৰ এটা সদ্যব্যস্ত পথত ৰাইজে ৰাস্তাত মাছ মাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। টুপামাৰী গাঁও পঞ্চায়তৰ সদস্যসকলৰ আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ এয়া উন্নয়নমূলক কামৰ নমুনা লক্ষ্য কৰক। ৩ নং টুপামাৰী গড়কাপ্তানি পথৰ ৰাস্তাৰ অতিকে বিধ্বস্ত চেহেৰাই আমুৱাইছে ৰাইজক। অভিযোগ অনুসৰি পথটিত বিধায়ক পুঁজিৰ মুঠ ৪ লাখ টকাৰ মাত্ৰ ৫০-৬০ হাজাৰ টকাৰ কাম কৰি বাকী টকা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামে কৰিলে আত্মসাৎ। ৰাইজে পথটিৰ দুৰ্নীতিৰ বিৰুদ্ধে পূৰ্বেও কৰিছিল বহু প্ৰতিবাদ। ৰাইজৰ প্ৰতিবাদৰ খবৰ পাই বিধায়িকা নন্দিতা দাসেও সংবাদমেল পাতি তদন্তৰ দিছিল আশ্বাস। পিছে তদন্ত দূৰৰে কথা, পথটি চাবলৈও নগ'ল হেনো কোনো চৰকাৰী বিষয়া কৰ্মচাৰী। সম্প্ৰতি বৰষুণৰ পানীয়ে পুখুৰী সদৃশ কৰিলে বিধ্বস্ত পথছোৱা। ফলত আহুকাল নামিছে ৰাইজৰ যাতায়াতত। পুনৰ পথ মেৰামতিৰ কামত হোৱা দুৰ্নীতি অনিয়মৰ তদন্তৰ দাবীত ৰাইজে এইদৰে জাল মাৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। প্ৰশ্ন হয়, ৰাইজৰ এনে দাবী প্ৰতিবাদে গা লৰাবনে পঞ্চায়ত প্ৰতিনিধি কিংবা বিধায়কৰ? ঘৰৰ ওচৰৰ ৰাস্তা আমি ঘৰত ওলাব নোৱাৰোঁ, আমাৰ চলি স্কুলত যাব নোৱাৰে, আমি খেতি বাতৰে যাব নোৱাৰোঁ, আমাৰ কাপোৰ খানি আমাৰ একদম ওপৰত উঠাইবাৰ যাব লাগে। কিমান দিন ধৰি এনেকুৱা ৰাস্তা? আমাৰ ৰাস্তাটো আজি বহুত দিন ধৰে এনেকুৱা হ'ল। কাম কৰিছে কিন্তু কামটো ভাল নহয়। আমি বহুত দুৰ্ভগীয়া ৰাস্তা, আপোনালোকে নিজেই চাইছে। আমি জাল মাৰি কিনে প্ৰতিবাদ কৰিব লগা হৈছে। ইয়াত মানুহ যোৱা ৰাস্তা নাই, এইটো আমি জাল মাৰিব ৰাস্তা হৈ আছে। কিন্তু কেইদিনমান 1 বছৰমান আগত এইটো ৰাস্তাৰ এটা MLA ফাণ্ডে এটা কাম দিছিল, ৪ লাখ টকাৰ কাম দিছিল ৰফিকুল ইছলামক। আমাৰ বৰ্তমান AP প্ৰেচিডেণ্ট যিজন ৰফিকুল ইছলামক এই ৰাস্তাটো কাম দিছিল। কিন্তু কাম কৰিলে মাত্ৰ নিম্নমানৰ কাম কৰিলে, মাত্ৰ 20 থেকে 30 গাড়ীমান মাটি পেলাই কামখিনি শেষ কৰিলে। কৰাৰ লগে লগে আমাৰ এই অঞ্চলৰ কিছুমান মানুহৰ চকুত ধৰা পৰিলে যে এইটো দুৰ্নীতি হৈছে। দুৰ্নীতি হোৱাৰ কাৰণে প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰাৰ ফলত কি ক'লে, MLA বাইদেউ কি ক'লে, ইন্দিৰা ভৱনত নিজে এই ৰাস্তাৰ বাবদ প্ৰেছমেট দি কি ক'লে যে আমাৰ কামত দুৰ্নীতি হোৱা নাই, যদি দুৰ্নীতি হৈছে মই এইটো তদন্ত দিম এটা। কিন্তু আজিলৈকে তদন্ত দিম বুলি কৈ গ'লে যে যাই কিনে আকৌ ইলেকশ্যন আহিল, ভোট আমাৰ এই সংখ্যালঘু অঞ্চলৰ 99% ভোট লৈ কিনে আকৌ এই ৰাস্তাৰ খবৰ এদিনো নল'লে। আমি এনেকুৱা বিধায়কক ধিক্কাৰ জনাইছোঁ। এতিয়া আমি অসম চৰকাৰক, আমি গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তথা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে আমাৰ এইখন ৰাস্তাৰ প্ৰতি অলপ নজৰ ৰাখি অতি সোনকালে এই ৰাস্তাৰ আমাৰ কৃষক ৰাইজৰ কাৰণে অহা যোৱাৰ কাৰণে এটা সুবিধা কৰি দিয়ে। তদন্ত হ'বনে পথটিত হোৱা বিয়াগুম দুৰ্নীতি অনিয়মৰ? নগৰবেৰাৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, খবৰ 24 অসম।